মই আছো নলবাৰী অৰোৰা গাঁৱত আছো। বৰ্তমান আমি হোলী খেলি আছো আৰু হোলীৰ পৰিৱেশটো দেখাই আছো। এয়া মোৰ ভণ্টি হয়, একেলগে আমি খেলি আছো। আৰু মোৰ চেনেলটো আপোনালোকে যদি ভাল লাগিছে আপোনালোকে হোলীৰ, গতিকে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এইবিলাক চাওক মোৰ খেলি আছে। হাই, আমি নলবাৰীৰ পৰা কৈছো। কৃষ্ণ ভাইটি চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আৰু মই দেখাই আছো আমাৰ এইবিলাক। আৰু আমি দেখাই আজি হোলী হে প্ৰাণৰ হোলী হে। ৰাতি ৰাতি ভাবি থাকো তোমাৰি কথা, মোৰ হিয়াখনি নীলাকাৰী তুমি সেয়াও জানা। আমাৰ হোলীৰ খানা চলি আছে। আমাৰ কমলে বনাইছি মাংস টেষ্ট বনাই আছে আমাৰ কাৰণে। এই খানা বনাই আছে, দেখা দিবা। এয়া বনাই আছো আমি, গোটেইবিলাক আছে আমি। এয়া দেখা দিছো। আৰু আমাৰ নাচিও আছে। এবাৰে আজি কি খানা, আমাৰ কিহৰ খানা আজি? কিহৰ খানা আমাৰ আজি? আমাৰ হোলীৰ খানা চলি আছে। গতিকে আপোনালোকে ভিডিঅ'টো চাব, চাই ভাল পাব, লাইক কৰিব, কমেণ্ট কৰিব। সোণাৰু লগা পিৰিতিৰ বতৰ, সোণালী সপোনৰ তুমি দাপোন। আইটেম আছে, মাছ আছে, মাংস আছে, কণী আছে, আৰু লগতে দালি অলপ বনাইছো, মিক্স ভাজি অলপ আছে। কিহৰ খানা এইটো? হোলী, দিনৰ হোলী ন? মইনা বঢ়িয়া লাগছি, মইনা বঢ়িয়া লাগছি, মইনা বঢ়িয়া লাগছি, মইনা বঢ়িয়া লাগছি।